হাই ছায়া এণ্ড ডান্স কালেকশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাতে ব্লগটো আৰম্ভ কৰিছোঁ। এতিয়া 7টা বাজিছে। বাহিৰৰ যিখিনি কাম আছিলে মই সেইখিনি সম্পূৰ্ণ কৰিলোঁ। এতিয়া মই ভিতৰৰ কামখিনি কৰিব আহিছোঁ। ভিতৰৰ কামখিনি কৰি লওঁ, ঘৰ দুৱাৰ সাৰি লওঁ, বিচনাবিলাক চাফ চিকুণ কৰি লওঁ। আপোনালোকক দেখাইছোঁ কেনেকুৱা ধৰণৰ হৈ আছে গোটেই ঘৰটো। আৰু গোটেই অৱস্থা নাই, বিচনা বাকীখিনি ৰ'দত দিলোঁ, এইবোৰ আপোনাৰ গোটেই অৱস্থা নাই। এয়া বেটিয়ে চকী কৰি আছে, কিতাপো পঢ়ি আছে, ব্লেংকেট লৈ লৈ চুচুৱাই গোটেই ঘূৰি ফুৰিছে তাই। এইবিলাক এতিয়া মই চফা কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাম। মই শুকতি মাছ আজি মই খুন্দিম ঢেঁকীত, আৰু সেইখিনি ৰেচিপি আপোনালোকৰ আগত আজি মই শ্বেয়াৰ কৰিম। এতিয়া মই বাকী কামখিনি কৰি লওঁ, তাৰপিছত মই আপোনালোকক লৈ গৈ আছোঁ শুকতি মাছ কেনেকৈ। এতিয়া মোৰ চুফনি আমনি হৈ গ'ল। এতিয়া মই ধূপডাল দি লওঁগৈ, তাৰপিছত মই কি কৰিলোঁ আপোনালোকক দেখাই আছোঁ। মই এতিয়া চাহ খাম, বেটিয়ে খাব ৰুটি, মই খাম গোটেই চাহ বনাই আনিছোঁ। বেটি পঢ়ি আছে, পৰীক্ষা আছে, ডিক্টেশ্যন লিখাই আছোঁ। তাইৰ হেণ্ডৰাইটিংবোৰ কেনেকুৱা আপোনালোকে জনাবচোন। এইখিনি তাইৰ হেণ্ডৰাইটিং কেনেকুৱা হৈছে ভালকৈ দেখাই দিছোঁ আপোনালোকক। এইখিনি তাইৰ হেণ্ডৰাইটিং, কেনেকুৱা হেণ্ডৰাইটিং আপোনালোকে জনাব কমেণ্টত। এইজনী বেটি পঢ়ি আছে, পৰীক্ষা আছে 29 তাৰিখৰ পৰা। সেইকাৰণে এতিয়া কাম বন কৰি আহি তাইক চাহটো দি লৈছোঁ, আমিও চাহ খাই লওঁ। মাছ খুন্দিম, এয়া মাছ, এয়া কচু ল'ম। ক'লা কচু নাপালোঁ, সেইকাৰণে বগা কচুকে দিছোঁ। আপোনালোকে ক'লা কচু দিব। এয়া আমাৰ মায়ে খুন্দি আছে। এয়া আগৰ শুকতি মাছখিনি উলিয়াই দিলে, এয়া খুন্দি আছোঁ আমি। দেখাম কি ধৰণে খুন্দো। এইখিনি হৈ গ'ল। এটা আছে নহয় আমাৰ, এইটো কচু গুটি এটা, এইটো সেইকাৰণে একো কাম কৰিব নোৱাৰি। ইয়াৰ পৰা একো এটা কাম কৰিব নোৱাৰি। দেখাই আছোঁ কেনেকৈ খুন্দে। নিশ্চয়বা আকৌ এয়া দেখা নাই নি? এয়া চোৱা আমি কেনেকৈ শুকতি মাছ খুন্দিছোঁ। আমি এতিয়া আইতাক দেখাম দেই। এই চোৱা, কৈ দিয়া মাছ দিছোঁ আমি এতিয়া, কৈ দিয়া মাছ দিছোঁ আমি এতিয়া মাছখিনি মিহি হোৱালৈকে খুন্দিব লাগিব। এয়া আমি মাছখিনি মিহি হোৱালৈকে খুন্দিম, লাহে লাহে খুন্দিম, নহ'লে চিটিকি পৰিব। এয়া কচুখিনি দি দিলোঁ। এয়া মই এতিয়া এই চচটো পাতিছোঁ। চচটো পতাৰ পিছত আপোনাৰ এতিয়া এই ৰিফাইন তেল দি দিলোঁ। আপোনালোকে ৰিফাইন তেল চুজিখিনি ভজা চিষ্টেমতে অলপ দিব। মই এতিয়া ইয়াত প্ৰায় তেলখিনি গৰম হৈ গ'ল। এতিয়া মই ইয়াত চুজি আধা কেজি চুজি মই ইয়াত ঢালি দিম। মই এতিয়া ভাজিম এইখিনি চুজিখিনি। এতিয়া অলপ ৰঙচুৱা হোৱালৈকে মই এইখিনি চুজিখিনি, এয়া চাওক চুজিখিনি প্ৰায় ভজা হৈ গ'ল মোৰ। এয়া এই ধৰণে ইমানখিনি আপোনালোকে ৰঙা কৰি ল'ব, বেছি ভাজিব নালাগে। 10 মিনিটমান আপোনালোকে ভাজিব। এয়া এতিয়া মোৰ চুজিখিনি হৈ গ'ল। এইখিনি মই এতিয়া নমাই ল'ম। মই থলোঁ, কিন্তু মই নাৰিকলখিনি জোখমতেহে দিম। এইটো মোৰ এটা কফি কাপ হয়। এয়া মই 1
একাপ দিছোঁ। আৰু তেনেধৰণে মই এই কাপটোৱে মই 4 কাপ হৈছে ইয়াত নাৰিকল। এয়া 4 কাপ নাৰিকল দিছোঁ ইয়াত। যেতিয়া নেকি 4 কাপ নাৰিকল দিলোঁ, আপোনাৰ ইয়াতো চুজি হৈছে অলপ, তেতিয়াহ'লে নাৰিকল যদি 4 কাপ হয়, মই ইয়াত আপোনাৰ 2 কাপ আধা চেনি দিম, কিয়নো ইয়াত চুজিখিনিও আছে, সেইকাৰণে ইয়াৰ আধা ভাগটো দিম মই। 4 কাপ হৈছে, 4 কাপ হ'লে মানে মই 2 কাপ আধা এই কফি কাপটোৱে, দেখিছে নহয়, এই কফি কাপটোৱে মই 2 কাপ আধা চেনি দিম। এয়া এই ধৰণে মই ইমান ভৰ্তিকৈ মই, দেখিছে, ইমান ভৰ্তিকৈ মই 2 কাপ আধা ইয়াত চেনি দিম। 1 কাপ দিলোঁ। এয়া 2 কাপ দিছোঁ আৰু অলপ দিম, আধা কাপ। এয়া দেখিছে নহয়, এয়া আৰু আধা কাপ মই ইয়াত দিলোঁ 2 কাপ আধা চেনি। এতিয়া মই এইখিনি গেছত আপোনাৰ পাতি দিম। এতিয়া এইখিনি মই চেনি আৰু আপোনাৰ নাৰিকলখিনি মই ভাজি ল'ম ধুনীয়াকৈ, যেতিয়ালৈকৈ পাক এয়া ভাজি আছোঁ, এই ধৰণে হৈ গৈছে, গলিছে এতিয়া চেনি, আৰু পাক উঠিবলৈ বাকী আছে, গলিবলৈ। এইখিনি এই ধৰণে গলিছে, অলপ ভাজি গৈছে। এয়া হৈ গ'ল, নাৰিকলখিনি গলি গ'ল সম্পূৰ্ণ। এতিয়া অলপ অলপকৈ ল'ম, এনেকৈ ল'ম অলপ পেপাৰখনতে, চুজি অলপ ইয়াৰ লগত মিক্স কৰিম এনেকৈ, খুবেই সহজ। এয়া চব এই ধৰণে মই লাডু বনালোঁ, খুবেই ধুনীয়া হয়, চুজি আৰু নাৰিকল। এয়া এনেকৈ আপোনালোকে অলপ অলপকৈ তেনেকৈ সানি সানি, নাৰিকল অলপ ল'ব, চুজি অলপ ল'ব, এনেকৈ কৰিব। আকৌ ইয়াত অলপ চুজি মিক্স কৰি দিছোঁ, এয়া চাওক, দেখাই দিছোঁ পোহৰত, খুবেই ধুনীয়া হয়, দেখিবলৈও ধুনীয়া হয়। চুজি আপুনি ইয়াত বাদাম দিব পাৰে, খিচমিচ দিব পাৰে, সকলোখিনি দিব পাৰে। আজি মৰ্ণিঙত মই এইখিনি কামকে কৰিছোঁ, আৰু মই বনালোঁ আপোনাৰ এই চিৰা ভজা বনালোঁ, দেখিছে নহয়। আজি মৰ্ণিঙত আপোনাৰ মই 10টাৰ বজাৰ পৰা এইখিনি কাম লাগিছোঁ। আজি আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ পালে, শুকতি মাছৰ ৰেচিপি আৰু চুজি আৰু নাৰিকলৰ লাড়ু ৰেচিপিটো, আৰু কেনেকৈ পালে আপোনালোকে কমেণ্টত জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইবো কৰি দিব, কাষতে থকা বেল আইকনটো দবাই দিব। বনাব, আপোনালোকে খায়ো চাব, কেনেকৈ লাগে মোক জনাব কমেণ্টত। আৰু শুকতি মাছটো আপোনালোকে গম পালে নহয়, এটা চুঙা ল'ব, চুঙাটো শুকাবলৈ দিব, শুকাবলৈ দিয়াৰ পিছতহে সেইখিনি যেনেকৈ খুন্দিছিলোঁ, মাছখিনি প্ৰথমে খুন্দিব, যেতিয়া গুড়ি হ'ব কচু অলপ দিব, তাৰ লগত মিহি আকৌ কচুখিনিৰ লগত মাছখিনি, খুন্দা মাছখিনি আপোনালোকে দি খুন্দিব, যেতিয়ালৈকে লিকতা মাৰি ধৰি নলয়, কচুখিনি সম্পূৰ্ণ খুন্দ নোযোৱালৈকে মাছখিনিৰ লগত খুন্দিয়ে থাকিব।
তাৰ পৰা আপোনালোকে সেই চুঙাটোত লাহে ধীৰে ভৰাই দিব। ভৰোৱাৰ পিছত ওপৰত পলিথিন এটা ধুনীয়াকৈ দি চাৰিওকাষে পলিথিনটো বান্ধি দিব। বান্ধি দিয়াৰ পিছত যেন মাখি চাখি নোসোমায়। আৰু আপোনালোকে যোনে জুই জ্বলাইটো খুবেই ভাল, ওপৰত থ'ব, জুইৰ ওপৰত থ'ব, তেতিয়া শুকাব। তাৰ পৰা আকৌ আপোনালোকে কি কৰিব, যদি বোলে কিছুমান টাউনত থাকে, টাউনৰ এৰিয়াবিলাকত বহুত দিগদাৰ হয়, কেতিয়াবা গেছটো জ্বলাই মুখখন খুলি লৈ পিনে অলপ দেৰি আপোনালোকে শুকুৱাব, আকৌ মাৰি পিনে অকণমান ৰ'দত দি দিব। ৰ'দত দিব, চুঙাটো খুলিব নালাগে ৰ'দত দিওঁতে, নহ'লে মাখি চাখি সোমাব পাৰে। তো আপোনালোকে আকৌ সেনেকৈ ৰেগুলাৰলি আপোনালোকে কৰি থাকিব, এমাহমান প্ৰায় কৰি থাকিব। তাৰপিছত আপোনালোকে চাব শুকতি মাছখিনি যেতিয়া শুকাই আহিব, তাত চুঙাটোত মাৰি চাব, উলিয়াই চাব অলপ, যদি শুকাই আহিছে তেতিয়ালৈকে আপোনালোকে খাব পাৰে। আৰু বহুতেই খুব ভাল। আপোনালোকে যেনেকৈ কৰোণা ছিজন এতিয়া, আপোনালোকে শুকতি মাছ খাব পাৰে। আকৌ আপোনালোকে বোলে মেলেৰিয়া বেমাৰৰ কাৰণে শুকতি মাছ খাই থাকিব লাগে। এতিয়া গৰম দিন খুবেই আহিছে, গৰম দিনত খুব মহ ডাঁহবিলাক হয়, মহৰ কাৰণে শুকতি মাছ খুব ভাল। আপোনালোকে শুকতি মাছ খাব, ল'ৰা ছোৱালীকো অলপ অলপ দিব, স্বাস্থ্যৰ কাৰণে বহুত ভাল। আৰু এটা কথা কৈ দিওঁ, মই আপোনালোকক ৰেচিপিটো ভালকৈ দেখাব নোৱাৰিলোঁ, সেইকাৰণে আপোনালোকৰ ওচৰত মই ক্ষমা খুজিছোঁ। আপোনালোকে যিকণ দেখাইছোঁ মই সেইকণতে আপোনালোকে চাব, বনাই চেষ্টা কৰিব। মই পাৰিলে মই ভাল ধৰণে ৰেচিপিটো আকৌ এদিন মই দিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে বাই বাই।